Hello guys, back to my YouTube channel Bikasoti Aitachat blog সকলোকে স্বাগতম জনাইছো আৰু মোৰ যোনবিলাক বন্ধু বৰ্গ সকলে ভিডিও বিলাক চাই তেওঁলোকক বহুতখিনি অশেষ ধন্যবাদ জনাইছো আৰু মই আছো জগন্নাথ মন্দিৰ হোফালে আৰু কাখতে হাইৱে দেখিছে আৰু কাখতে আছে মহাত্মা গান্ধী শিশু উদ্যান ইয়াৰ পৰিবেশ কিছু দুখন বলক আৰু হোফালে দাদা বাইদেউ টিকেট কাটি আছে আৰু আমি ভিতৰলৈ গৈ থাকোঁ বলক পিছত সকলোকে চাই থাকক স্কিপ নোহোৱা হেল্ল' গাইছ অলৰেডি ভিতৰলৈ সোমাই আহিলোঁ ভিতৰৰ পৰিৱেশটো কি ধুনীয়া পৰিৱেশ নিপন চক আৰু ধুনীয়া চাৰ্কলটো তাকে অলপ পৰিৱেশ দেখাব চেষ্টা কৰিছোঁ আপোনালোকৰ আগত ময়ো চাওঁ আপোনালোককো দেখুৱাওঁ তাৰপৰা ইয়াৰ পৰিৱেশবিলাক অলপ অলপকৈ দেখাব চেষ্টা কৰি আছোঁ ধুনীয়া পৰিৱেশ আৰু দূৰ দূৰণি সকলোবিলাক মানুহ আহিছে ইয়াত চাবলৈ আৰু জেগাডোখৰ ধুনীয়া আছে ৰেষ্ট লওঁ বুলি ল'ব পাৰে আৰু জগন্নাথ মন্দিৰলৈ আপোনালোকে আহি পিনি ইয়াতে অকণমান চাকি তাকি দি বন্তি জ্বলাই আহি পিনি ইয়াতো অকণমান ৰেষ্ট লৈ যাব পাৰে সৰু সৰু ল'ৰা ছোৱালী বাচ্চাবিলাকক লৈ আহিব পাৰে খেলিব পাৰে আৰু এই দেখিছে জাতীয় পতাকা তিনিবৰ্ণীয়া জাতীয় পতাকা নীলা আকাশত উৰে আগতেও আমি পাইছোঁ সৰু বাচ্চাকালত সৰুতে কিতাপ পঢ়োঁতে স্কুলত আৰু পাৰ্কখনৰ এটা বস্তু ভাল লাগিছে গ্ৰীণ পূৰা চাৰিওফালে গ্ৰীণ গ্ৰীণ সেউজীয়া ধুনীয়া ক'বলৈ কোনো ভাষা নাই বলক ভিতৰত চোৱা অকণমান দেখাব চেষ্টা কৰোঁ আলহী এখানে আহি আছে পুরা ঘুরি ঘুরি আহি আছে বলক পৰিৱেশ মানে ক'বলৈ বহুত ধুনীয়া মানে ক'বলৈ কোনো ভাষা নাই পৰিৱেশবিলাক আপোনালোকে আহক ইয়ালৈ মহাত্মা গান্ধী উদ্যান আপোনালোকে চাই যাব পাৰিব আৰু ধুনীয়া পৰিৱেশটো ধুনীয়া আছে সজাই ৰাখিছে চাৰিওফালে সেউজীয়া সেউজীয়া চাৰিওফালে সেউজীয়া সেউজীয়া কি ধুনীয়া সেউজীয়া সেউজীয়া ক'বলৈ কোনো ভাষা নাই আপোনালোকে ইয়ালৈ আহক আপোনালোকে চাবলৈ আহক যে চৰাইদেউ মৈদাম যায় বা বিভিন্ন ধৰণৰ জেগাত যায় আপোনালোকৰ ডিব্ৰুগড় ইয়াতে আহক মহাত্মা গান্ধী উদ্যান অলপ উপভোগ কৰিব পাৰিব ধুনীয়া পৰিৱেশ ধুনীয়া সেউজীয়া গ্ৰীণ 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 চব সেউজীয়া গ্ৰীণ গ্ৰীণ পৰিৱেশবিলাক ভাষা নাই মানে ক'বলৈ ইয়াত কোনো ভাষা নাই ইয়াত চব এই বস্তুটো চব এটা বাঘে এইটো ঢেকীয়াপতীয়া বাঘ হৈ এটা ঢাপৰ লগত পৰিৱেশ এটা কৰি থৈছে চব কি ধুনীয়া পৰিৱেশ বস্তুটো কি ধুনীয়া পৰিৱেশ ক'বলৈ কোনো ভাষা নাই ইয়াত মই এটা ফটো লৈ ৰাখি দিছোঁ হেল্ল' গাইজ যদি আপোনালোকেও যদি আহে এইডোখৰতে জীয়াব পাৰিব অকণমান দেৰি বহিব পাৰিব কাষতে আছে ফুড মানে ধুনীয়া জেগা ফুড আছে ফল মূল খাওঁ বুলি খাব আপোনালোকে বিভিন্ন ধৰণৰ বনাই দিছে সকলোখিনি বস্তু পাব পৰিৱেশ আমাৰ মহাত্মা গান্ধী উদ্যান ডিব্ৰুগড় আৰু এইফালে পৰিৱেশটো চাওক আৰু ধুনীয়া পৰিৱেশটো যিমানখিনি যি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি গৈ আছোঁ আৰু যাতে আপোনালোকে ভিডিঅ'বিলাক চাই পিনি কমেণ্ট পাৰিলে জনাব কেনেকুৱা পৰিৱেশটো কি পাইছে আৰু যাতে আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব যাতে মোৰ ফলোৱাৰ্ছবিলাক বাঢ়ে ফেচবুকতো আৰু ইউটিউবতো ছাবস্ক্ৰাইববিলাক বাঢ়ক আপোনালোকে যাতে আশীৰ্বাদ দিয়ে যাতে আগুৱাই যাব পাৰোঁ আৰু কাষতে আছে এয়া ম'হ যুঁজ এইপিনে ম'হ দুটিয়ে যুঁজ কৰি আছে দেই বৰ বাৰুকৈ ম'হ যুঁজ কৰি আছে এইপিনে পৰিৱেশটো চাওক ধুনীয়া আছে এয়া ম'হ যুঁজ লাগি গৈছে তামাম যুঁজ লাগিছে দেই শিঙে শিঙে লাগি আছে পুৰা পৰিৱেশটো ধুনীয়া আকৰ্ষণীয় আপোনালোকতো ধুনীয়া পৰিৱেশ
ক'বলৈ কোনো ভাষা নাই বুলিয়ে ক'ম। আৰু প্ৰথম সোমাওঁতেই মহাত্মা গান্ধী শিশু উদ্যানৰ সন্মুখত সোমাওঁতে ইয়াৰ পৰিৱেশটো দেখিবলৈ পোৱা যায়। আৰু এটা পৰিৱেশ দেখাবলৈ গৈ আছোঁ বলক। আৰু ইয়াৰ মাজতে আমাৰ অসমৰ বিখ্যাত এশিঙীয়া গঁড়ৰ পৰিৱেশ সজাই ৰাখিছে, লগত নতুন পোৱালিটো ধুনীয়া লাগিছে পৰিৱেশটো বজাই দিব। আৰু ফেচবুকতো লৈ আছোঁ বহাব, অকণমান মোৰ মনটো ভাল লাগিব। যিমানখিনি যি পাওঁ এইজনৰ ভিডিঅ'বিলাক আপোনালোকক দিবলৈ চেষ্টা কৰোঁ অনাগত দিনত, যাতে আপোনালোকে আগুৱাই লৈ যাওক সেই কামনা বিচাৰিছোঁ আৰু দেই। আৰু এতিয়ালৈ বাই বাই আৰু টাটা, আৰু আকৌ ফিৰ মিলেগা।